ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গণিতৰ এটা চলকৰ এক ঘাতৰ সমীকৰণ কেনেদৰে সমাধান কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। আমাৰ বিষয়টো হৈছে এটা চলকৰ এক ঘাতৰ সমীকৰণৰ সমাধান। আমি আগতে আলোচনা কৰিছিলোঁ এক ঘাতৰ সমীকৰণখিনি কেনেকুৱা সমীকৰণবোৰ। আমি এটা চলকৰ এক ঘাতৰ সমীকৰণ এটা লৈ ল'লোঁ, ধৰা m - 3 is equal 5। ইয়াৰ চলক কি? চলক হৈছে m আৰু ইয়াৰ ঘাত কিমান? এক ঘাত আছে। এই বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ। তো এই সমীকৰণটো সমাধান কৰিবলৈ যাওঁতে আমি এক ঘাতৰ সমীকৰণৰ চলকৰ কোনো নিৰ্দিষ্ট মানৰ বাবে সমীকৰণটোৰ এই বাওঁ পক্ষ আৰু এই সোঁপক্ষ, সমান চিহ্নৰ বাওঁফালটোক বাওঁ পক্ষ কয় আৰু সমান চিহ্নৰ সোঁফালটোক সোঁপক্ষ, এই সমতাত থাকে। এই চলকৰ এটা নিৰ্দিষ্ট মান থাকে, সেই নিৰ্দিষ্ট মানটো আমি উলিয়াব লাগিব। আমি অৱশেষত উলিয়াম আৰু সেই মানটোৱে কোৱা হয় বীজ বা মূল। আমি এই চলকৰ যি এটা নিৰ্দিষ্ট মান পাম, যি নিৰ্দিষ্ট মানৰ বাবে এই সোঁপক্ষ আৰু বাওঁ পক্ষ এটা সমতাত থাকে আৰু সেইটোকে কি বুলি কোৱা হয়? বীজ বা মূল। সমীকৰণটোৰ পৰা ইয়াৰ চলকৰ সেই নিৰ্দিষ্ট মান উলিওৱা কাৰ্যকে আমি সমীকৰণটো সমাধান কৰা বুলি কওঁ। গতিকে সমাধান কৰোঁতে চলকযুক্ত ৰাশিবোৰ সমতাৰ বাওঁ পক্ষ ৰাশি, এতিয়া চলকযুক্ত ৰাশি ইয়াত কি আছে? m। ইয়াতে আমি সমাধান কৰোঁতে বাওঁ পক্ষত ৰাখিম। তাৰপিছত আন ৰাশি ধৰা কি আছে? এইটো ধ্ৰুৱক বুলি কোৱা হয়। আন ৰাশিবোৰ আমি সোঁপক্ষলৈ পক্ষান্তৰ কৰিম। তাৰ বাবে কিছুমান প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াবোৰ তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, কিন্তু সেই প্ৰক্ৰিয়াৰ বিষয়ে আমি ইমান আলোচনা কৰি নাথাকোঁ, তোমালোকে কিতাপত চাই ল'বা। আৰু মই এতিয়া একেবাৰে সহজ আৰু ব্যৱহাৰিক প্ৰক্ৰিয়াৰ সমাধান কৰি দেখুৱাম। গতিকে আমি এতিয়া সমাধান কৰিম। আমি সমীকৰণটো লিখি ল'লোঁ, m - 3 is equal 5 বা লিখি কমা এটা দিবা। এতিয়া চলকযুক্ত ৰাশি কি আছে? m আছে। তে mটো আমি বাওঁ পক্ষ ৰাশি বুলি কৈছে, সমান চিহ্নৰ বাওঁ পক্ষত। এতিয়া আন ৰাশি কি আছে? আন ৰাশি -3 আছে। এতিয়া সোঁপক্ষলৈ পক্ষান্তৰ কৰিব লাগে। তো সমান চিহ্নৰ সোঁফালে যিটো ৰাশি আছিলে সেই 5 আছে ন? এই 5টো আমি লিখিবলৈ পাহৰিব নালাগিব সমান চিহ্ন দি। এতিয়া বাওঁ পক্ষত আন ৰাশি -3 আছে। এই -3 সোঁপক্ষলৈ গ'লে কি হৈ যায়? মাইনাছ থাকিলে কি হৈ যায়? প্লাছ হৈ যাব। আৰু প্লাছ থাকিলে সোঁপক্ষলৈ পক্ষান্তৰ কৰোঁতে কি হৈ যায়? মাইনাছ হৈ যায়। গতিকে মাইনাছ আছে, গতিকে আমাৰ সোঁপক্ষলৈ পক্ষান্তৰ কৰোঁতে +3 হৈ গ'ল। এতেকে এতিয়া আমাৰ চলকৰ মান পাই গ'লোঁ। m চলকটোৰ মান কি পালোঁ? 5 × 3 = 8। এতিয়া আমি উত্তৰ পাই গ'লোঁ, কি হ'ব? উত্তৰ পাই গ'লোঁ কিমান? 8। এই চলকৰ নিৰ্দিষ্ট মান এটা বাবে সোঁপক্ষ আৰু বাওঁ পক্ষ সমান বুলি কৈছিল নহয়। এতিয়া চোৱা, এই চলকৰ নিৰ্দিষ্ট মানটো কি? 8। 8ৰ পৰা 3 বিয়োগ কৰি দিয়াচোন, কিমান ওলাব? 5 ওলাব। সোঁপক্ষত কিমান আছে? 5 আছে। গতিকে এই চলকৰ এই নিৰ্দিষ্ট মানৰ বাবে বাওঁ পক্ষ আৰু সোঁপক্ষ সমান হয়। এনেধৰণে আমি এক ঘাতৰ সমীকৰণখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম হওক। আৰু আন কিছুমান উদাহৰণ আছে, ধৰা ঢেৰ উদাহৰণ ল'ব পাৰোঁ আমি। ধৰা
টুৱাইছ এক্স মাইনাছ 3 ইজ ইকুৱেল ধৰা 5। এইটো আমি কেনেকৈ সমাধান কৰিম? এইটো আমি সমাধান কৰিম এই চলকযুক্ত ৰাশি টুৱাইছ এক্সটো বাওঁ পক্ষত ৰাখি ল'লোঁ, সমান চিহ্ন সোঁফালে 5টো আছে ন, 5টো আমি প্ৰথমতে লিখি ল'ম, -3টো সোঁপক্ষলৈ পক্ষান্তৰ কৰি দিয়া, +3। এতিয়া আমাৰ টুৱাইছ এক্স ইজ ইকুৱেল কি ওলাব? ইয়াত 8 ওলাব। এতিয়া এক্সৰ সহগ কি আছে? এক্সৰ সহগ 2 আছে। এতিয়া এই এক্সৰ সহগটো এক্সৰ লগত 2 পূৰণ হৈ আছে, গতিকে আমি এনেকৈ আঁচডাল লৈ এই 2টো আমি তললৈ লৈ যাম। এইটো সহজ উপায়। আন প্ৰক্ৰিয়া কিছুমান আছে, প্ৰক্ৰিয়াবোৰ তোমালোকৰ কিতাপত আছে। মই এইটো 2টো তললৈ যায় বুলি কৈ দিছোঁ, আৰু 8টো আমি ওপৰত লিখিম। এতিয়া 2টোৱে 8টোক আমি হৰণ কৰিম কেইবাৰ? 2 × 4 = 8। এতেকে চলকটোৰ মান পাই গ'লোঁ, এক্সৰ মান পাই গ'লোঁ 4। এনেধৰণে আমি একঘাত সমীকৰণখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। এটা চলকৰ একঘাতৰ সমীকৰণ সমাধান। আৰু বিভিন্ন ধৰণৰ সমীকৰণ মই এনেধৰণে মাজে মাজে সমাধান কৰি তোমালোকক ভিডিঅ' আকাৰে দি থাকিম। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তোমালোকে বুজি পাইছা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মোলৈ কমেণ্ট লিখিবা।